ভিকিক নিজ ঘৰতে মৃত অৱস্থাত পোৱা গৈছে। ভিকিৰ ফ্ৰেণ্ড ৰবি আৰু বীৰু সেই সময়ত ভিকিৰ ঘৰতেই আছিল। ৱেল ন'ন ডিটেক্টিভ মেহুলক মতা হ'ল কেছ ইনভেষ্টিগেশ্যন কৰিবলৈ। ৰবিয়ে এখন য়েল্ল' কাৰ কিনিছিল আৰু বীৰুৰ এখন ৰেড কাৰ আছিল। আনহাতে ভিকি, যাৰ মাৰ্ডাৰ হৈ গ'ল, তেওঁৰ ব্লেক কাৰ এখন আছিল আৰু 1 উইকৰ পৰা নিজৰ জেগাতে পাৰ্কিং কৰা আছিল। ডিটেক্টিভ মেহুলে প্ৰথম ৰবিক ইণ্টাৰগেট কৰিলে। ৰবিয়ে ক'লে, মই যেতিয়া কাৰ লৈ আহিছিলোঁ বীৰুৰ কাৰ আগৰ পৰাই পাৰ্কিঙত আছিল। আনহাতে যেতিয়া মেহুলে বীৰুক সুধিলে, তেওঁ ক'লে, মই মৰ্ণিঙত আহি দেখিছোঁ ৰবিৰ কাৰ অলৰেডি পাৰ্কিঙতে আছিল। মই বিশেষ একো নাজানো। আপুনি কি ভাবে, ভিকিক কোনে মাৰ্ডাৰ কৰিলে, ৰবিয়ে নে বীৰুৱে? ডিটেক্টিভ মেহুলে ইনভেষ্টিগেশ্যন কৰি ক্লু উলিয়ালে। মাৰ্ডাৰাৰ হয় ৰবি। কাৰণ ৰবিৰ য়েল্ল' কাৰখন মাজত আছিল। ৰবি বীৰুতকৈ অলপ আগতেই আহিছিল। পিছত বীৰু আহিছিল আৰু কাৰ পাৰ্কিং কৰিছিল। এতিয়া আপোনালোকে লক্ষ্য কৰিলে বুজি পাব যে য়েল্ল' কাৰখন যিহেতু মিডিলত আছে, ড'ৰ অ'পেন কৰিব পৰাকৈ স্পেচ নাছিলে। চ' কেছ ছল্ভ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকৰ? ডিটেক্টিভ মেহুলৰ অসমীয়া চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট এপিছ'ড চাবলৈ নাপাহৰিব।